আজি আমি ভেৰগাঁও সমষ্টিৰ অকল ভেৰগাঁও BTC সমষ্টিৰ বেটাৰী ৰিক্সা সন্থা তেখেতসকলে 1000তকৈ অধিক বেটাৰী ৰিক্সা বা ই-ৰিক্সা লৈ পেলাই সমদল উলিয়াইছে। আমাৰ UPPL দলৰ প্ৰাৰ্থী বিটিআৰৰ 26টা জাতি জনগোষ্ঠীৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰীযুত নেৰচন বড়ো ডাঙৰীয়া তেখেতক জিকুৱাবৰ কাৰণে আমাৰ 45 নং নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ এজন প্ৰতিনিধি বনাবৰ কাৰণে তেওঁলোকে সমৰ্থনত উলিয়াইছে। আৰু আমাৰ ভেৰগাঁও বেটাৰী ৰিক্সা সন্থা তেখেতসকলে যোৱাবাৰো মোক সহায় কৰিছিলে আৰু এইবাৰো তেওঁলোকে নিস্বাৰ্থভাৱে তেওঁলোকে সহায় কৰিব ওলাই আহিছে। মই তেখেতসকলক বহুত ধন্যবাদ যাচিছোঁ। অকল এজন ড্ৰাইভাৰ বুলি নহয় বা মালিক বুলি নহয়, তেখেতসকলৰ 4টা 5টা পৰিয়াল আছে। এই 4টা 5টা পৰিয়ালৰ একেলগে তেওঁলোকে আমাৰ লগত থাকিব। গতিকে 1000 ই-ৰিক্সাই যদি আমাক আজি সমদল উলিয়াইছে, 3টাকে হ'লেও 3000, এনেকুৱা ধৰণৰ আমাৰ অংকবিলাক হৈ আছে। ৰাজনীতিক কৌশলবিলাক আমি এনেকুৱা তৈয়াৰ কৰিছোঁ। গতিকে তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ আৰু আহ্বান কৰিব বিচাৰিছোঁ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ সকলো ৰাইজক যে এইবাৰ নৱগঠিত ভেৰগাঁও সমষ্টিত যাতে পাৰ্টি হিচাপে নহয়, প্ৰাৰ্থী যাতে যোগ্যতা দিয়ে বা প্ৰাধান্য দিয়ে। আমাৰ ইয়াত কেণ্ডিডেটটোক চাই পেলাই যাতে ভোট দিয়ে, ইয়াত ৰাজনৈতিক দলটো নাচাই পেলাই। কাৰণ বিভিন্ন ৰাজনৈতিক দলে ইয়াত প্ৰাৰ্থী দিছে, যি কেণ্ডিডেটবিলাকে ৰাইজৰ কাৰণে আগন্তুক দিনবিলাকত কাম কৰিব পৰা তেওঁলোকৰ কেপাচিটিটো আমি দেখা পোৱা নাই। গতিকে নেৰচন বড়ো ডাঙৰীয়া এজন যোগ্য ব্যক্তি, ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিকলৈ অহা আৰু এটা সময়ত তেখেতে BTCৰ ডেপুটি স্পীকাৰ আছিলে। আজি তেওঁ UPPL দলত কাম কৰি আহি আজি তেখেতক আমি 45 নং বিধানসভা সমষ্টি ভেৰগাঁৱত আমি তেখেতক মনোনীত প্ৰাৰ্থী হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ। গতিকে ভেৰগাঁওবাসী ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, এই সমষ্টিত যথেষ্ট কাম কৰিবলগীয়া আছে আমাৰ আৰু যথেষ্ট কাম কৰিবৰ কাৰণে যোগ্য ব্যক্তি আমাক প্ৰয়োজন। আৰু সেইকাৰণে 45 নং ভেৰগাঁও সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ৰাইজৰ কাৰণে তেখেতে মাত মাতিব, কাম কৰিব। এইকাৰণে তেখেতক এইবাৰ প্ৰাৰ্থী হিচাপে চবে যাতে ভোটদান দিয়ে, মই তাকে কামনা কৰিছোঁ।